হেল্ল' গাইজ গুড মৰ্ণিং কি খবৰ আজি ৰাতিপুৱা ওলালোঁ টাউনলৈ বুলি ৰাতিপুৱা মানে এতিয়া 10টা 11টা মানে বাজিলে আৰু ৰাতিপুৱা হৈ থকা নাই বাৰু আৰু দুইটাই যিহেতু ছুটি সপ্তাহত এদিন ছুটি পাওঁ ৰুমতনো কিমান সোমাই থাকিম অকণমান ওলাই যাবলৈও মন যায় তাকে ওলাই যাওঁ বুলি ওলালোঁ আৰু মামা মামীকো লগ ধৰিলোঁ মামা মামীহঁতৰ যিহেতু ছুটি আজি এয়া তাই আৰু মামী ওলাই কিনে বহি আছে আৰু মামা দোকানলৈ গৈছে বোলে দোকানলৈ আহি যাম আৰু এয়া আহি ডাইৰেক্ট মানে দোকানতহে সোমালোঁ আৰু চেণ্ডেলৰ দোকানত মানে চেণ্ডেল এযোৰ ল'ম বুলি কৈছিলে মামাই তাকে ল'বৰ কাৰণে আহিলে আৰু এয়া মামী বহি আছে খোজকাঢ়ি অহা ভাগৰ বোলে আৰু এয়া ভাগিনীয়েকে মামায়েকক চেণ্ডেল বাছি দিছে আমি আৰু চাই থকা মানুহ চাইহে আছোঁ আৰু উপায়তো নাই বেলেগ কামো নাই আমাৰ আৰু এতিয়া আহি পাই গ'লোঁ ডাইৰেক্ট হোটেলত বোলো কিবা এটা সোমাই খায়ে যাওঁ আহিছোঁ যিহেতু টাউনলৈ খাইতো যাবই লাগিব মামী খাই এটা কৰি দিবলৈ কৈছোঁ মামী আকৌ লাজ কৰিছে মামী বহুত লাজুকী দেই আৰু মামী বহুত লাজ কৰে মানে আৰু এয়া আমি বহি আছোঁ